আজি মই বনাব লৈছো ইউনিক ৰেচিপি আলুৰ বৰা কেনেকৈ বনাই চাওঁ। প্ৰথমতে আলুখিনি বাকলি গুচাই ল'ব, পানীৰ ভিতৰতে আলুখিনি সৰু সৰুকৈ ৰুকি ল'ব। আলুখিনি ৰুকা হৈ গ'ল, তুমি 4-5 বাৰ ধুই ল'ব, চফা পানী নোলোৱালৈকে ধুব। আলুখিনি বইল কৰি ল'ব লাগিব। আলুখিনি বাকলি গুচাই ল'ব। তেল অকণমান ঢালি দিব। তাৰপিছত আপোনালোকে ল'ব পিঁয়াজ, নহৰু গুৰি লৈছোঁ, নহৰু পেষ্ট ল'ব পাৰে, পিঁয়াজৰ গুৰি, হালধি গুৰি, নিমখ, জালুক, জলকীয়া, নৰসিংহ পাত এইখিনি লাগিব আলু ভাজিখিনি বনাওঁতে। শুকান জলকীয়া দুটামান লৈছোঁ।
টেষ্টি খাবলৈ এবাৰ বনাই খাই চাব।